আমাৰ ছাৰে কৈ পঠাওক হয়তো ষ্টুডেণ্ট কি ল'ৰাজনৰ ফটো ভালকৈ পাছ কৰা বুলি ক'তো মেট্ৰিকত চালা ইয়াক কিবা বাপকক বুঢ়া বাপক যদি পাৰিম ফুচলবা চেংৰা যদি নৰিম কিবা যদি ফুচলাই ফাচলাই নিব পাৰিলি আমাৰ কলেজখনৰ সুনাম অৰ্জন কৰিব পাৰিলি এইবাৰী একটো খুব ভাল হ'ব আমাৰ ছাত্ৰই ছাত্ৰ পামেই আমি এই যায়ে চাওঁ ৰ অলপ চাওঁকে কল কৰিলে হেল্ল' ছাৰ তুমি মেট্ৰিক পাছ কৰিলা নহয় হা মই মেট্ৰিক পাছ কৰিলোঁ পাৰ্টি দিয়াহে কথা আৰু মই মেট্ৰিক পাছ কৰিলোঁ কৃষ্ণ ভগৱান কিংকেজি পাছ কৰিলোঁ ছাৰ এইখন হয় ছাৰ তাৰমানে মই মেট্ৰিক পাছ কৰিলোঁ ছাৰ মায়ক কম না দে ছাৰ পিছে মাই আয়ো মাই ঐ কি হৈছে ইমান জোৰকে দিছে ঠিলাই মাই মই মেট্ৰিক পাছ কৰিলোঁ মাই মা তই গাজা নাচান পাচোন ৰ নহয় মাই কাই যে ভগৱান তুই বহি খান চালা আৰু বাপাও যে ন ভালকে পাছ কৰাই দিলা ৰ ইয়াক মই ডাঙৰ বাবাৰ কথাই ভাবি আছিলো ৰ সিয়ে ভালকে পাছ কৰিব জানো তই যি কেনেকে পাছ কৰিছা ভগৱানে জানে দেই ভালে হৈছে দে দে তাই নকলা তোক পাছ কৰা বুলি মা এই স্কুলৰ ছাৰ দেৱ কৈছে ফোন মাৰিছে আপোনাক বোলো হয় না ফটো লগাইছো ছাৰ মায়ে বোলে ইয়াক কথা পাতে দিয়কচোন হেল্ল' মোকতো বাবাই কৈছিল মোক মোবাইল দিম বুলি আইফোন দিম বুলি কৈছিল আইফোনটো 11 Pro Max সেইটো কৈছিল মোক লাগি বাবাই মোবাইল দিব মায়ে কম মাই বাবাই যি মোক আইফোন দিম বুলি কৈছিল মেট্ৰিক পাছ হ'লে সেইটো কি হ'ব আজি পাছ কৰি লাগাই হ'ল তো মোবাইল লাগবই মাই লাগবই চবৰে আছে মাই আইফোন চবৰে আছে মোৰহে নাই কাল লাগবো মাই আজি পাছ কৰি মোৰতো আজি লাগাই হ'ল না তো নাংগন না আংকো মা না বাবা কবি যা লাগবো মাই মোক লাগবে আইফোন কি লাগা আজি না বাবা কবি যা দে বাবা দে কাম নাগে দে কচোন কো কিমান দাম ল'ব কো আমাৰ লগ গিলা বোলে কিনবো বোলে মাই কিমান 1,30,000 ইমান দাম বাবা কিবা কৰি দিবা পাৰিলে তো ভালে আছিলা দেচোন বাবা কবি যা বাবা তাতে ঘুমাই আছে ৰ যা বাবা কবিচোন যা মইতো দিবাই নৰি মোৰতো পইচাই নাই বাবাইহে দিব যা বাবা ঘুমাই আছে যা মাইয়া ফোন আছি হেল্ল' কাই ফোন কৈছা ছাৰ হা চেক পুছি কি নুষ্টেন যে চেক নুষ্টেন নেকি ৰ চেক পুছিবি নাই হা ভালকে পাছ পুছি বাপা ঐ বহুত ভাল লাগিলা ৰ মোৰ ৰাখোঁ দে বাপা ঐ আজি চোন মোৰ বহুত ভাল দিন এটা একেবাৰে ষ্টেণ্ড কৰিছি এটা এবাৰ 30 ডিভিজনে পালা কিবা কৰোঁ কিবা নকৰোঁ লাগছে আৰু মোৰ ইটোতো 3rd ডিভিজন পাছ কৰি এতিয়া আইফোন লগা হৈছে সিটো বাৰু কি লাগে বাপা ঐ বাবাকেহে জানিব আৰু কিবা মাই ও দিতা উঠাই নাই যা এনেকে চুকৰা যোৱা নেতা কিয় এনকে কমাইছে কি গমে নাপায় নেকি জগতত কি হৈ আছে নো হা মই জগাতে অ ভাইটি আইফোন ডাঙৰ বস্তু নহয় কাই নো তই আমাৰ মিষ্টি টকাইছি বাপে পাছ হৈ গ'লে টিভি ল'ব এইটোহে ডাঙৰ কথা কাই হয় খুৰে কোন মই মাষ্টৰ কি মাষ্টৰ কলেজৰ মাষ্টৰ ছাত্ৰ বিচাৰি আহিছোঁ মই ৰ'ব মই পানী আনিবি ভাল লাগছি তই পজিশ্যন ৰাখিছা ভাইটি এতিয়া আমাৰ কলেজত পঢ়িব লাগিব তুমি ছাৰ কোনটো কলেজ আমাৰ নামজ্বলা কলেজ ওচৰতে আছে বাইক দিব নহয় কাই দিব মামাই আমাৰ মামাই না আমাৰ বাবাই জি আছি পৰা আৰু মামা নহব দিবহি নহয় ৰাইজৰ মামা ৰাইজৰ মানুহ কাই হিমু মামা ইনো ভাল লাগিছে ছাৰ পানী যে হয় হয় ইমান দূৰৰ পৰা আহিছে আৰু নাই মৰকীয়া লাগিছে বাবা উঠিব এতিয়া নাই বাইদেউ আমাৰ ল'ৰাটোক আমাৰ কলেজতে দিব লাগিব পিছে ঘৰত অলপ ভালকে কথা তো ছাৰ হয়। ইয়াত মস্ত ইমান গৰম ফিজ চিজৰ কাৰণে টেনশ্যন কৰিব নালাগে ছাৰ আমি গুৰুক গাধা বনোৱাটো আমাৰ দায়িত্ব গাধক গুৰু বনোৱাটো আৰু বহুত কিবা কিবি পাৰোঁ আৰু এতিয়া আমাৰ কলেজত পঢ়িব লাগিব তুমি সেইটো নাম নহয় কলেজখনৰ নাম নেক্সট বছৰ আমাৰ টিভি চেণ্টাৰ উঠিব লাগিব তোমালোকৰ গাৰ্জেন নাই নেকি আছে ছাৰ বাবাই জি নিচিনাহে কুম্ভকৰ্ণৰ নিচিনা সোমাই আছে উঠাই নাই হয় নেকি যি নহওক এই আমাৰ ল'ৰাটোক লৈ যাম বাইদেউ তাকে শিক্ষা দীক্ষাৰ দিয়াৰ পৰা আমাৰ যতন ল'ম আমি পইচা পাতি চিন্তা কৰা নালাগে আমি চব দায়িত্ব ল'ম যে ল'ৰাটোক
আমাৰ কিবা দিলেও হ'ল কলেজত। ছাৰ স্কুলত কিমানজন ছাৰ আছে? ছাৰ আমাৰ আছে 10জন মান। আপোনাৰ পঢ়া শুনা? মই দুষ্টৰ মোৰ 3বাৰ টেট পৰীক্ষা দিছিলোঁ, ফেল কৰিছোঁ, এইবাৰ পাছ কৰিছোঁ। কিন্তু মোক মামাই চাকৰি নিদিলা 99 পোৱাৰ কাৰণে। এতিয়া মই প্ৰাইভেট কলেজত সোমাইছোঁ। এতিয়া আমাক প্ৰিন্সিপালে চব দায়িত্ব দিছে, ল'ৰা বিচাৰি ফুৰিব দিছে। এতিয়া সেই বাইদেউটো ঘৰত উপস্থিত হৈছোঁ আৰু দেউতাকো মাতি দিয়াচোন বাইদেউ। বাবা উঠাই নাই ৰ? মই বাবাক জগাই দিম। মাতচোন না হয় যোগাই দিয়া। ছাৰ কিবা ভাগৰ লাগছিল। ভাগৰ লগা নাই, মাত্ৰ তোমাৰ ৰিজাল্টটো খবৰ শুনি বহুত ভাল লাগিছে, মোৰ আনন্দিত মই। তুমি আমাৰ কলেজত যাব লাগিব সদায়, যাম ছাৰ। কলেজ ক্ষতি কৰিব নোৱাৰা কিন্তু। ছাৰ মই সদায় স্কুল খুদিব নোৱাৰোঁ। স্কুলত ক্ষতি কৰিব পাৰিছিলি, কিন্তু এইবাৰে তুমি ফাৰ্ষ্ট ডিভিজন কৰিছা। এইবাৰে কলেজখনৰ নাম ৰাখিব লাগিব আমি, যাতে আমি সদায় এইখন স্কুলত খাটি খাটি থাকিব পাৰোঁ। নমস্কাৰ। ফিটিঙে নেকি? মানুহজনী অলপ কলা থকা ৰিজাল্টৰ বেৰা ষ্টেণ্ড নিবাইছে। ডাঙৰ মানুহ আহিলে উঠি দিব লাগে বুলি জানানে নাই? আপোনাৰ ল'ৰাটো নিজৰ পইচা ভালে আমাৰ কলেজত দিব লাগিব। আপুনি নিশ্চয় দিম। হয় এনাই মানে আপোনালোকৰ মাষ্টৰ শাস্ত্ৰৰ কেনেবা পঢ়া পাতি মাষ্টৰ পাতি টেনশ্যন কৰা নালাগে, আমাৰ মাষ্টৰ ঠিক আছে। এনে 7জন আমাৰ মাষ্টৰ 7জন। আৰু বাইদেউ 2জনী আছে, এনেকৈ ক্লাছ কৰিব আপোনালোকক। ভাল দেখা পায় না মাষ্টৰ ভাল দেখা পোৱাৰ লগত কি কথা আছে? ভাল দেখা পালে পঢ়াটো ভাল হয়। পঢ়া বেয়া হয়, চকুত চাট মাৰিব যেতিয়া ল'ৰাটোৰ এইফালে মন যায় হ'ব ক্লাছত, তেতিয়া খুব বেয়া ৰিজাল্ট কৰিব। পিছে আমাৰ ল'ৰাজনকো ভাগ 2টামান প্ৰশ্ন সুধিলোঁ। কেনে হয় সুধিছোঁ ইতিমধ্যে, আৰু সুধিম অলপ। ৰকেট ভাই এটিং ভাই হয় মাতি দিয়া। আহিব ৰ। এই মাছ একেলে চালা বুঢ়া। কিবা সোধে বোলে মাষ্টৰে। হয় ছাৰ কওক। তোমালোকৰ স্কুলখনৰ নাম কি? খাটি খাৱা হাইস্কুল। খাটি খোৱা হাইস্কুল। নহয় ছাৰ খাটি খাৱা হাইস্কুল। খাটি খোৱা হাইস্কুল। নহয় ছাৰ খাৱা। খাৱা খাটি। খাৱা খোৱা একে প্ৰায়। তোমালোকৰ স্কুলখন কেনেকুৱা? এই ছাৰ স্কুলৰ অৱস্থা কি কম ছাৰ, দৰ্জা খিৰিকী গোটেই ভাঙা আৰু টিঙৰ জিকা ফুটাইছে ছাৰ। এই কুকুৰ চালা সেইটো ফুটা নাই তো পঢ়া কেনে সেইটোহে উঠছি। পঢ়া হয় ছাৰ পঢ়াটো ঠিকে আছে, অলপ চলপ দিয়া। হয় কিমানজন মেট্ৰিক দিছিলে এইবাৰ? 42টা ছাৰ। তো কেইটা পাছ কৰিছোঁ? তাৰে 2টা পাছ কৰিছে। মাত্ৰ? অঁ ছাৰ। হয় চিন্তা কৰিব নালাগে, আমি এই দায়িত্ব আমি চব ল'ম, ভালকৈ পঢ়া পাছ কৰাই দিম। নেক্সট বাৰ পাছ কৰিব লাগবই ছাৰ। হয় পইচা পাতি চিন্তা কৰিব নালাগে, ছাৰ চিন্তা নকৰোঁ, চিন্তাই নকৰিব ছাৰ। ফ্ৰী নহয়, কিবা এটা অলপ দিব লাগিব আৰু। হয় ছাৰ 5 টকা আৰু কথা আছেতো। গভৰ্ণমেণ্টহে নেকি? গভৰ্ণমেণ্ট নহয়, প্ৰাইভেট। প্ৰাইভেট। আমি সকলোৱে ভাল ভাল শিক্ষা থকা, মোৰো শিক্ষা থকা নহয় আছে অলপ, এইখিনিকে আমাৰ পঢ়াবলৈ চেষ্টা কৰিম। ঠিকে আছে। অ' বাবা বাইক দিম বুলি কৈছে, আমাৰ মামাই বোলে, আমাৰ মামাই দিম। অ' হিমু আমাৰ কথা কৈছে। অ' হিমা এইটো মোৰ মুম্বিয়াৰে নহয়। ৰাইজৰ মামা ৰাইজৰ মামাহে। আমাৰ মামা কি ৰাইজৰ মানে এই কি খাই যে হিমু মামা। কি খাই যে জন্ম দিলে আৰু নাজানো আৰু। আপুনি জানবে এইটো। মোৰে না কি না ক'বৰ পৰা তোক কি গ'ল ময়ো নাজানো। হয় যি নহওক, এতিয়া বাইদেউ মাতি দিয়া, নাম চামবিলাক সুধি দিওঁ। আমাই মাছিৰা এইবোৰে। অ' বাইদেউ আহা। বাইদেউৰ নামটো বা কি? মোৰ নাম হেলে পানেশ্বৰী। পানেশ্বৰী। আৰু আপোনাৰ? ফুলেশ্বৰ। ফুলেশ্বৰ। হয় এতিয়া বাইদেউ কথা হ'ল কি, ইয়াক আমাৰ কলেজত দিব লাগিব, আমাৰো ভালকৈ কলেজৰ নাম আমাৰ এজন ল'ৰা আছে নহয়। এইজন নহয় নেকি? নহয় আমাৰ এইজন এজন, নেকি? এইজন আমাৰ ডাঙৰজন ষ্টেণ্ড কৰিছে নহয়। পিছে এইজনো কিমান ডিভিজন পাছ কৰিছে? 3rd ডিভিজন। 3rd ডিভিজন। পিছে এইজন ল'ৰাকে মাতি দিয়া নেকি? পিছে আমাৰ বাবা নকৰি পৰিব। কি কৰিব বাবা? ইয়াক নিয়ে নেকি? এই নিনো কিয়? তাকে পাছ নকৰিম, আমাৰ কলেজৰ নাম থাকিব লাগিব। কিন্তু বহুত ভাল আৰে কৰিব। স্মাৰ্ট চুলি যিহে লৈ যায় গাঠাবিলাক নিনে। নহয় আৰু অভাৱখন ছাত্ৰ লাগিব নহয় আমাক। সেইকাৰণে চৰকাৰী মানে দুৰ্বল কৰি থাকে। বাইদেউ কণ্টেক্ট নাম্বাৰটো দিবাচোন। আৰে ভাই নামটো অকণমান আৰে ছাৰ কিবা ক'ত কৰি তাক কৰি ল'ব লাগিব। সুধি ল'ব লাগিব। অঁ আপুনি ইয়াকে লৈ যাওক। নাই ছাৰ আমি কালি ভিতৰত কোনো নহয় ইয়াকে দিবি ছাৰ, লাগে আমি ফিক্সে নল'বই। আমি মই বাবা ইয়াক চুলি থ'ব লাগিব। আমি ফিক্সে নল'বই ছাৰ। নহয় ছাৰ ইয়াকে লৈ যাব আপুনি। পুৰা আপুনি ইয়াক লৈ যাব এই খালি জন্তু নাই নাই আমি দোকানত দিম। দৰকাৰ হ'লে মই ফিক্স ৰেহাই দিম, যাম এডমিশ্যন দিম ৰেহাই। নামটো ক'বচোন ল'ৰাজনৰ। ল'ৰাজন হয় ইয়াৰ নাম কি? নহয় ভালকৈ পাছ কৰা ল'ৰাজনৰ আপোনাৰ।
আপুনি তাকে মাথা মাৰিছে কিয় আপুনি ইয়াক লৈ যাওক ন কথা আছে মাৰিব লাগিব কি মাৰিব লাগিব মোৰ কিবা প্ৰমোচনৰ কথা আছে এই দেখক হয় কওক নামটো ফৈলাও ফুইলাও হা। উপাধি নাই নেকি মুছাহাৰী মুছাহাৰী তাকে নকওক কিয় আপুনি ইমান ভালটোহে বিচাৰি আছে আমাৰ থাৰ্ড ডিভিজন কৰাটো নালাগে নেচাইকিয়া এই পুচি যাওক কৈছো কি আপোনাক মোক প্ৰমোচনৰ কথা আছে বুলি ক'লে প্ৰমোচন নহয় ইয়াকে লৈ যাওক ভাল ইও ডিভিজন ভাল হ'ব ডাঙৰটো যদি ভাল কৰিছে আমাৰ হাই ছেকেণ্ডেৰী ইও ভাল কৰিব আমাৰ নাই আমি কিবা গুৰু কথা বনাব নহয় আপুনি গুৰু গাঠা এইগিলা নাজানে আপুনি দেখোন কৈছিলে গাঠা গুৰু বনোৱা এতিয়া কৈছিলো এতিয়া কিন্তু আৰু আপোনাৰ ল'ৰাটো ইয়াকে বুলি ভাবিছিলো মই মানে মোৰ ভুল হৈছে এতিয়াৰ পৰা মই ইয়াকে বুলি ভাবিছিলো ইয়াক আপোনালোকে তাৰমানে ভাল ডিভিজন য'ত শুনা পায় তাতে যায় তাৰমানে এই থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন আপোনালোকক নালাগে এই আজিকালি সেনেকুৱা হৈ গৈছে কোনখন প্ৰাইভেট কলেজৰ পৰা ভাল ডিভিজন পাছ কৰে আপোনাৰ ভাল বিলাক তাৰমানে যায় ভাল ডিভিজন কৰে থাৰ্ড ডিভিজন বিলাখনত চৰকাৰে যাব লাগিব সেইখনতো ৰিজাল্টটো বিয়া হ'ব চৰকাৰী বাবা তোৰ যি দেখা গৈছে তই তাই ইমান নাপাবি হেন পাইছো নাই আৰু এখন আছে আমাৰ মই কৈ মিলি লুকাই দিম আপুনিও এইখানে প্ৰাইভেট নহয় চৰকাৰী আপুনি ইয়াকে লৈ যাব আপুনি ইয়াকো লৈ যাব তেতিয়াহ'লে আপোনাৰ ডাঙৰ ল'ৰাটোক আপোনাৰ এক টকাও দিব নালাগে ডাঙৰটোকো আপোনালোকক দিম আৰু সৰুটোকো নাই আপোনাৰ নাই তাৰহে এডমিশ্যন ফ্ৰী দিম মই নহয় মানে আপুনি ইয়াকো লগাব ফাৰ্ষ্টতে ইয়াৰটো এডমিশ্যন আপুনি লিখি লওকচোন আপুনি নুবুজে কিয় এই আৰে মই বুজি মোৰ পাইছোঁ কথা আছে আপুনি প্ৰমোচনৰ কথা আছে মোৰ চাকৰিৰ কথা আছে আপুনি ইয়াক লৈ যাওক আৰু লৈ যাই কিনে আপুনি নাম ভৰ্তি কৰক এডমিশ্যন কৰক তাৰপিছত আমাৰ ডাঙৰ ল'ৰাটো আৰু পঠাই দি আছোঁ নাই নাই মই নোৱাৰিম দৰকাৰ হ'লে মই নাযাওঁৱে গৈ ইয়াতে উঠি থাকিম আজি নাযাওঁ মই আজি মাতি দিয়ক কি ল'ৰাজন মৰিছে পাখণ্ড ল'ৰা পিছা কাইনো বাইদেউ এইজনক খেলিব খুজিছো আমি ভালহে লাগে দম ৰ ভাল গেলেহে বিচাৰি থাকে ভালহে বিচাৰা এনে নকুত ফুৰিব বিচাৰে কালি ভাব এই চৰকাৰী কলেজত চৰকাৰী লৈ নেগলেক্ট কৰাই তন্দে নেটেক কৰা নাই মই মানে আমাৰ কলেজখনৰ কথা আছে না ভাল ল'ৰাবিলাক দি পইচা দিলেহে ভালকে পঢ়াব পাৰে পইচা দিলেহে ভালকে পঢ়াব পাৰে আৰু মিছন লগত কথা আহি নপৰে আমি তাত এডমিশ্যন ফ্ৰী কৰি দিব পাৰোঁ নাম ভাল কৰিব বিচাৰে ভাল ডিভিজন তেনেকৈ ইয়াত মিলি আৰু অহা বছৰতে ছাত্ৰ আহিব ভাল ডাঙৰটোকো দিম সৰুটোকো দিম ইয়াক আগতে এডমিশ্যনটো লৈ লওক ছাৰ দাদা বাইদেউ আমি নিব নোৱাৰিম ইয়াক হাতযোৰ কৰিছোঁ আমাক সেইজন ল'ৰাকে লাগিব যিজন আপোনালোকৰ ভালকৈ পাছ কৰিছে মই এতিয়া কৈ থাকোঁ বাবা মই জানে জানো মই নাই নাই আমি স্কুলে বুজি নাপাই খেলা দাদা তুমি যাওয়াই ভালো বলি কে মই খেলা আর শুনি ভালো কাহে মারি থাকো কোন লাগা লাগবে এই সারে খাতা কোন এখানে কলেজ নাই কত কলেজ আছে দুনিয়াত এই তন্দ কলেজত পঢ়ি এটা চালা ভাল ডিভিজন পাস কৰাটো লাগে সেকেন্ড ডিভিজন পাস কৰা নালগে চালা ভাল ডিভিজন পকেট থাকে লাগে কত যা বেলেগ লৈ লুগে দি মোক চলি ভাল কৰিব যা